মোবাইলত ব্যস্ত প্ৰায় ইপিনে দিছে চাহ বনাই আছে। এই মানুহ ঢেৰ হৈ গ'ল আৰু ইপিনে পোৱালি এজনী আছে আৰু এইপিনে আমাৰ গোবৰ দিয়া কাম হৈ আছে, গোবৰটো দি আছে আপোনালোকক দেখাম বাৰু। এইপিনে আপোনাৰ চাহ পূৰা বনি আছে, চাহ বনাই আছে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই। এতিয়া মানে কি আহিছিলোঁ পথাৰত, মানে এতিয়া কাম কৰি আছোঁ পথাৰত কাম কৰিছোঁ। মানে কি আজি মানে কি আলুবিলাক দিওঁ বুলি ভাবিছোঁ। দিওঁ মানে কি বাকী কামবিলাক হ'লেই মানে কি জেওৰা দিয়া নাই মানে কিয় আজিকালিনো গৰু কেইটা আছে, দিম লাহে ধীৰে। গৰুটো নাই, পথাৰত দেখিবলৈ নাপাওঁ, গৰু দুই এটা আছে মানুহৰ। এতিয়া মানে এই গোবৰবিলাক মিলাই আছে, মানে গোবৰত এটা দৰৱ এটা দিছোঁ। দৰৱ মানে কি ইয়াত মানে কি উই আৰু পৰুৱা এইবিলাকে নাখাবৰ কাৰণে, আলুটো নাখাবৰ কাৰণে দৰৱ এটা দিছোঁ। দৰৱটো দিছোঁ, এতিয়া গোবৰটো মিলাই আছে। এতিয়া পথাৰত আমি গোবৰটো মিলাই হোৱাৰ লগে লগে আমি ৰছী মাৰি থৈছোঁ, আপোনালোকক দেখাম। ৰছী মাৰি থোৱা আছে, ৰছীটো মাৰি পিনি থৈ আহিছোঁ। মানে কি ৰছীবিলাক মাৰি হ'ল তেতিয়া নেকি গোবৰটো তালৈ নিম আৰু আলুবিলাকো তাত দিয়া দেখাম আপোনালোকক। ভিডিঅ'টো চাই থাকিব। আৰু মানে কি আজি ধৰক চাহটো ইয়াতে খাম বুলি ভাবিছোঁ দেই। চাহটো মানে চাহ খাবলৈ ইয়াত হাঠিয়া পত্ৰ চাবলৈ আহিছোঁ। এতিয়া আছে পিঠা আছে, এইটোত এতিয়া পানী কাপ আছে, এইবিলাক ধৰক চাহ খাবলৈ যি হাঠিয়া লাগে আৰু সকলোবিলাক লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকিব আগলৈ। আপোনালোকক আলু কেনেকৈ দিয়া হয়, কেনেকৈ দিব লাগে, মানে কিমান দূৰত্বত দিব লাগে চব কৈ আছোঁ। ভিডিঅ'টো চাই থাকিব। আলুটো মানে কি বন্ধুসকল, এইটো দেখিছে নহয় এইটো আলু দেখিছে নহয়। এইটো আলুৰ পৰা এইটো আলুৰ দূৰত্বটো, এইটো মানে ইয়াত দুটা আলু দেখিছে, এইটো আলুৰ পৰা এইটো আলুৰ যিমানটো দূৰত্ব আৰু এই আগলৈ থকা আলুটোৰ দূৰত্বটো একে সমানে। এনেধৰণে আমি গোটেই 5 লাইনটো দিব লাগিব। এই 5ডাল ৰছী আপোনালোকে দেখিছে, 5ডাল ৰছী, এই গোটেই 5ডাল ৰছী এনেদৰে দিম। এনেদৰে দি হোৱাৰ পিছত আপোনালোকক এতিয়া আমি বৰ্তমান আলুটো দি লওঁ। আলুটো দি হোৱাৰ পিছত আপোনালোকক আকৌ গোবৰ কেনেকৈ দিওঁ, নৰা কেনেকৈ দিওঁ দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব বন্ধুসকল। এতিয়া আমাৰ ইয়াত চাহ বনাইছে, আমাৰ ডাৰ্লিঙে চাহ বনাইছে। মোবাইলত ব্যস্ত প্ৰায় ইপিনে দিছে চাহ বনাই আছে। এই মানুহ ঢেৰ হৈ গ'ল আৰু ইপিনে পোৱালি এজনী আছে আৰু এইপিনে আমাৰ গোবৰ দিয়া কাম হৈ আছে, গোবৰটো দি আছে আপোনালোকক দেখাম বাৰু। এইপিনে আপোনাৰ চাহ পূৰা বনি আছে, চাহ বনাই আছে। আমাৰ খালি এতিয়া এইবিলাকহে পিঠা বনাবিলাকহে কম আৰু আনিবলগীয়া হয় নেকি, ঠিকনা নাই। কিমান আছে চাওঁচোন পিঠা কিমান আছে। পিঠা আছে, হ'বগৈ, বেছি নাই, হ'লেও হ'বগৈ বাৰু। কমকৈ খাব লাগিব। পথাৰত বনোৱাহে, পথাৰত চাহ বনাইছে। এইয়া বাইদেউহঁতে মোবাইলত ব্যস্ত, এইপিনে খেলা। এতিয়া আপোনালোকক দেখাই দিছোঁ ৰ'ব, কেনেকৈ দিয়ে আলুটো মানে কি হ'ল চাওক আপোনালোকে। এইবিলাক বস্তুটো চাব দেই, এইবিলাক দিছে নহয় গোবৰটো। মানে কি এতিয়া কমকৈ দিয়া আছে, আকৌ দিম ওপৰত। এতিয়া এইটো আলুটো নহয়, আলুটো ঢাক খোৱাকৈ মানে গোবৰটো দিয়া আছে, গম পাইনে? গোবৰটো মানে কি আলুটো ঢাক খোৱাকৈ গোবৰ দিছে। এইপিনে 5 লাইন মৰা আছে, গোটেই 5 লাইনটো আলু দিয়া হৈ গ'ল। এতিয়া মানে ওপৰত গোবৰটো দিছোঁ। গোবৰটো দি পেলাই তাৰ ওপৰত আকৌ আমি এইবিলাক কি নৰাবিলাক দিব লাগিব। নৰা মানে কি, নৰাটো কিমানকৈ দিয়া হয় সেইটোও দেখাম, চাই থাকিব ভিডিঅ'টো বন্ধুসকল। আজিলৈ মানে অলপ কাম হ'ল, বেছি নহয়, এই 10 লাইনমান হ'ল, বেছি নহ'ল। আজি মানে কি কৰিবলৈ সিমান মন নগ'ল আৰু 10 লাইনমান কৰিলোঁ। আৰু এতিয়া এই নৰাবিলাক জাপি আছে, নৰাবিলাক আপোনালোকে দেখিছে। মই কৈছিলোঁ নৰাটো দিয়া আপোনালোকক দেখাম বুলি। নৰাটো মানে কি হয়, ইয়াৰ পৰা ধৰক এইবিলাক দিয়া আছে, দেখিছেনে গোবৰবিলাক কেনেকৈ দিছোঁ। প্ৰতিটো আলুৰ ওপৰে গোবৰবিলাক দিছোঁ। গোবৰ মানে বৰ বেছি নাই দিয়া, বহুতো দিব নালাগে, কম বেছি পৰিমাণে দিছোঁ। আৰু মানে কি ইয়াত এতিয়া নৰাবিলাক জাপিছোঁ। নৰাবিলাক ধৰক মানে মাটিৰ পৰা প্ৰায় 1.5 ফুটমান দিব লাগে। এতিয়া 1.5 ফুট নাই হোৱা, 1 ফুটমান হৈছে। আৰু ওপৰত মানে দিম আকৌ ইয়াৰ ওপৰত। এতিয়া বৰ্তমান কমকৈ দিয়া আছে, আকৌ ওপৰত অলপ জাপিব লাগিব। ইমানেই আৰু। ভিডিঅ' যদি চাই ভাল লাগিলে লাইক এটা কৰিব। শ্বেয়াৰটো কোনে কৰিব ন, 2 এদিন হৈছে ইউটিউব খোলা, কোনো চিনিয়ে নাপায়। যি কি নহওক লাইকটোকে কৰিব পাৰিলে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে কি হ'ল, আগলৈ ভাল ভিডিঅ' পাব। বৰ্তমান সিমান মই ইউটিউবত সিমান মানে কি অহা বেছি দিন নাই হোৱা যে, ইমান মানে অভিজ্ঞ নহয় ইউটিউবৰ ক্ষেত্ৰত। লাহে ধীৰে হ'ব আৰু, মানে কি শিকিম আৰু লাহে ধীৰে শিকিছোঁ কিছু কথা, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে সিমানটো একো নাজানো। চেনেলটো ছাবস্ক্ৰাইব দিব। আজিলৈ ইমানেই, বাই বাই।